Hello guys, স্বাগতম জনাইছো মোৰ অন্য এটা ভিডিও লৈ আৰু ৰাতিপুৱা ভিডিওটো ষ্টাৰ্ট কৰি দিলো। আমি বেটিয়ে মই আজি ফুৰিব যাম না বেটি? কোনে ক'ত যাবা? ধেমাজি যাবা? ক'ত যাম? সুইমিং কৰিবা ইমান ঠাণ্ডাখনত? পাৰিবা? আৰু দেখাই আছো আপোনালোকক কৈ দিয়া। আমাৰ বেটিয়ে যদি আজি সুইমিং কৰে সবকে দেখাই দিম ন? হয় নাই? বলা আমি এতিয়া গা চা ধুই ওলাওগে আৰু হয় নাই? আমাৰ আলহীয়ে নিজে নিজে বনাই আছে কিন্তু ভিডিঅ'ত নোলাই দে লাষ্ট কৰিছে। মই অকণমান হেল্প কৰি দিবলৈ আহিছোঁ আৰু চিকেন বনাই হৈ গ'ল আৰু এইফালে আমাৰ বেটিক অকণমান টেষ্ট কৰিবৰ কাৰণে লৈ আহিছোঁ কেনেকুৱা লাগিছে বেটিয়ে ক'ব খাবলৈ। বেটি খাইছ অকণমান কেনেকুৱা লাগিছে ক'বা দেই। ভাল লাগিছে আৰু এতিয়া ভাত পানী খাই বৈ আজৰি হৈ গ'লোঁ আৰু এইফালে আমাৰ টিকলি দেখা চাই দিয়া আৰু এইফালে আমাৰ খুৰী দেই আৰু এতিয়া অকণমান ওলাই যাম বুলি ভাবিছিলোঁ। যাবানে? যাম চাই অকণমান ওলাই যাম এতিয়া ক'লৈ যাম নাজানো নিয়ে নে নিনিয়ে তাকো নাজানো বাৰু ফুৰিবলৈ আৰু ক'ত যাম আপোনালোককো দেখাই থাকিম চাই থাকক। ফুৰিবলৈ যাবলৈ ৰেডি হৈ গ'লোঁ আৰু ক'ত যাব এতিয়া মই নাজানো বাৰু ক'লৈ যাব। মা কাঞ্চনজংঘালৈ নিব বোলে এতিয়া আৰু কাঞ্চনজংঘালৈ গৈ আছোঁ। তেনেহ'লে ব'লক এতিয়া গধূলি হ'ল গধূলি বেছি ভাল লাগে সেইকাৰণে গধূলি যাব ল'লে দিনতে যোৱা কথা আছিলে বাৰু চাই থাকক। আমি গৈ আছোঁ এতিয়া চবেই কাঞ্চনজংঘা ন বেটি ক'লৈ যাম? কাঞ্চনজংঘা আৰু আজি পুৰা ফুৰিম ন আমি আৰু ক'ত যাওঁ কি কৰোঁ চব আপোনালোকক দেখাই থাকিম চাই থাকিব আৰু এইফালে আমাৰ খুৰী দিও আমাৰ এদিন টিকলি আৰু এইফালে ড্ৰাইভাৰ ভিডিঅ' নোলাই কিন্তু এতিয়া ওলালেগৈ আৰু শেষত উপায় নাই উলিয়াই দিলোঁ। কিমান লুকাই আছিলে অথনি ভিডিঅ' বনাম বুলি আহিয়ে আছোঁ। আমাৰ বেটি টোপনিয়ে গৈছিলেগৈ ভিডিঅ'টো কোৱাৰ কাৰণে সাৰ পাই গৈছে আৰু পাবলৈ টাইম আছে বাৰু অলপ কোলাজান পাইছোঁহি আৰু গৈ আছোঁ।
পুৰা ভিডিঅ' কৰি আছে খুৰীয়ে বেছিটো নাই আৰু পালোহি ফাইনেলি আহি আমি কাঞ্চনজংঘা পাই গ'লোহি বোলে ফুৰা দেই কি হ'ল ইমান পুৰা ফেপাই আছে ভাগৰ লাগিছে বোলে পুৰা ইমান ধুনীয়া লাগিছে নহয় দিনত ইমান ভাল নালাগে ৰাতি বেছি ভাল লাগে দেই এইবোৰ চাই দিয়া কেনেকুৱা লাগিছে আহি ভাল লাগিছে আৰু খাই আছোঁ ৰ'ব আপোনালোক পাই গৈছোহি কাঞ্চনজংঘা ৰিজৰ্ট চাওঁ ইমান ধুনীয়া দেখাই আছে দেখাই আছো ৰ'ব বহুত ধুনীয়া হয় এনে জেগাটো আপোনালোকে চাবলৈ আহিব পাৰে আই লাভ বগীবিল ইয়াত ফটো মাৰিব লাগিব এইফালে ইয়াত ফটো মাৰি দিব হওক ইয়াত ফটো মাৰিম আপোনালোকক ফটোও দেখাই আছোঁ চাই থাকিব আমাৰ বেটিয়ে এতিয়া বাজাজ স্কুটিত ফটো উঠিব লৈছে বেটি এইফালে চাই দিয়া নপৰে এইফালে চাই দিয়া হাই কৈ দিয়া এইফালে উঠিব লৈছে ফটো ভিউটো দেখাই দিছোঁ দূৰৰ পৰা বহুত দূৰলৈকে আছে এইটো চাব পাৰে চাই বৈ ঘৰলৈ যাবলৈ আহি গ'লোঁ ভাগৰ লাগি গ'ল খোজকাঢ়ি এইফালে আমাৰ পেটৰ অৱস্থা চাওক অৱস্থা বেয়া হৈ গৈছে বহুত ভাগৰ লাগিছে ন শুই ভাগৰ লাগিছে নাই হে বহুত ভাগৰ লাগিছে তোমাৰো ভাগৰ লাগিছে ইমান খোজকাঢ়িলে আৰু এতিয়া যাওঁ আমি ঘৰলৈ আৰু এতিয়া যাম এফালে পূজা আছে লক্ষী পূজা চাবলৈ গৈ আছোঁ আহিয়ে আছোঁ আমাৰ বেটি টোপনিয়ে গৈছিলেগৈ ভিডিঅ'টো কোৱাৰ কাৰণে সাৰ পাই গৈছে আৰু পাবলৈ টাইম আছে বাৰু অলপ কোলাজান পাইছোঁহি আৰু গৈ আছোঁ